Good morning guys. আজি মই ফুৰিব যাম বুলি ভাবিছো। ক'ত যাও কেনেকৈ যাও এতিয়া নকও। আৰু কাৰ লগত যাও গোটেইখিনি ভিডিওটো চাই থাকক গোটেইখিনি গম পাব। এতিয়া বাৰু গুৰেশ্বৰলৈকে মোৰ স্কুটিখন লৈ ফেলে ওলাই ল। Hi Maina. And I find myself wondering what did happen to the last 10. I ran away with my life, fast forward, never turn back again. It's kind of funny that the more we pass time, the more we need to set them rewind. And 19 was the year I had to leave you, but now I'm seeing all the signs. Is this really happening? I can't believe it's true. I'm just as surprised as you. Is this really happening? I can't be too sure, but one day I'll be yours again. Life lessons come one in a dozen. The other 11 get something from nothing. I sit here looking for an answer. Maybe the biggest question was in the last chapter. You gave me the soul I have today. Without you I never could have moved away. But now I see what you teach. I do believe I always should have stayed. Yeah. Is this really happening? I can't believe it's true. I'm just as surprised as you. Is this really happening? I can't be too sure, but one day I'll be yours again. One day I'll be One day I'll be yours. I'll be Life lessons come one in a dozen. The other 11 get something from nothing. Life lessons come one in a dozen. The other 11 get something from nothing. Life lessons come one in a dozen. The other 11 get something from nothing. Life changes just open the door. One thing's certain, I'll always be yours. Is this really happening? I can't believe it's true. I'm just as surprised as you. Is this really happening? I can't be too sure, but one day I'll be yours. Yeah. Is this really happening? I can't believe it's true. I'm just as surprised as you. Is this really happening? I can't be too sure, but one day I'll be yours. চাইছো সুন্দৰভাৱে অংকবিলাক কৰিব পাৰিছে। ঘৰত কোন কোন আছে তোমাৰ? দাদা আছে, বডি আছে, আইতা আছে, মই ভাইটি, মা দেউতা? মা নাই, মা কি হ'ল ঢুকাইছে নেকি? বেলেগৰ লগত গৈছে, দেউতা মৰিছে, কেনেকৈ মৰিল? হাতীয়ে মাৰিছে। হাতীয়ে মাৰিছে? তাৰমানে ইয়াত হাতী আহে? বনৰীয়া হাতী আহে? প্ৰথম তুমি কোৱাচোন কেনেকুৱা লাগিছে ইয়াতে আহি? পাহাৰ আছে ইফালে ভালে লাগে। পুৰা লাহে লাহে বতাহ দি আছে। তো আপোনালোকক আইলেণ্ড দেখাম ইয়াৰ পৰা। দেখা পাইছেনে? আপোনালোকে কেমেৰাৰ পৰা ধৰিব পাৰিছেনে নাই নাজানো, কিন্তু ইয়াৰ পৰা ধুনীয়াকৈ স্পষ্ট দেখা পায়। আমাৰ কেমেৰাত কেপচাৰ হৈছিলে নাই নাজানো। চাওক পাহাৰত একদম পাহাৰত লাগি আছে আকাশখন। এবাৰ আকাশখন চুই চাব মন আছিল,
পিছে নদীটো পাৰ হোৱাটোহে অসুবিধা। নদীটো যদি পাৰ হ'ব পাৰিলোহেঁতেন আকাশখন এবাৰ চুই আহিলোহেঁতেন। এইটো গুচি গ'ল। নেক্সট বাকী নেক্সট ক'ত গেলে যাবি এতিয়া? হা যাবিয়ে দিয়ে ইয়া পানীত চাহ আমি এতিয়া ভয়ে কৰিম। ল'ব পৰা নাই এতিয়াও, তাৰমানে আমাৰ ইয়াতে হ'ল বাৰু। বাকী আৰু দাদা কি কৰিলি? ইয়াতে বহুত এনজয় কৰিলোঁ। পুৰণা গাইজ আপোনালোকে আহিব আৰু ইমান এনজয় কৰিব নহয় মোক ক'লো আপোনালোকে। ৰিলচ গিলা চাবৰ কাৰণে নামটো কৈ দে। টাৱেল আৰু গামোচা কিন্তু লগত আনিবই, কাৰণ ইয়াত নদীত আমি নামিব ৰৈ গ'লোঁ। বাকী চবেই নামি আছে, কিন্তু আমাৰ নামা নহ'ল কাৰণ আমি নামিলোঁ। তোমালোকে যে সাঁতুৰি আছা মানে ক'ৰবাত ট্ৰেইনিং চেনিং লৈ আহিছে নে এনে কেনেকে? কিবা ভয় লাগিছে নেকি? এনে ভয় নালাগে ন? বাকী কেতিয়াবা মানে কৈছে আৰু মানে ধাৰৰ পৰা আহিবহি, তাৰ পৰাই মানে কি ভিডিঅ' কৰিব কৈ আছে আৰু মনৰ আশাটো পূৰণ কৰি দিওঁ দে। আহি যা বাবু। ভয়ে লাগে মানে ইহঁতে যেনেকে আহে। কি স্পীড আহিছে চাক। কি কৰি আছা? হা কি লৈছা? বলৰ টপ কি কৰিবি? খাবি? কেনে লাগে বলৰ টপ খাই? হা ভালে লাগে। কি নাম? তোমালোকে স্কুলত যোৱা না নাই? যা। কি পঢ়ি আছা? কোনে দে ক, লাজ কৰিব নালাগে দে, কচোন। চা ইহঁতে লাজ কৰিছে, মানে ইহঁতে বলব পাৰিব আহিছে। বলৰ টপ খাব বোলে। কিহেদি ভাতেৰে খাবা নে কি? নে আনে? হা মানে মাছ মাৰিবি বলৰ টপেৰে? ক'ত? নদীত গা ধোৱা নাই নেকি? কিমান দূৰত থয়? এই বাবুটি মানে পুৰা লাজতে সি কাপোৰ চাপোৰ ঢাকি লৈছে চাক। সৰু হ'লেও পুৰা লাজ আছে মানে সিহঁতৰ। ছাৰে মানে এতিয়া ইয়াৰ পৰা যাবৰ কাৰণে চবে অলপমান 3-4 কিলোমিটাৰ আঁতৰতে এখন বাগান আছে, মানে বাগানত আহিলো। মাইনা ক'ত আহিছো? বাগান টি গাৰ্ডেন। তাৰপিছত আমাৰ চেনেলটো কি হৈ যাব? হিন্দীত কৈ দিয়ে মাইনাটো হিন্দীত কৈ দিয়ে দে বল দো। हाँ हाँ क्या क्या करना पड़ेगा? Subscribe and unsubscribe. कोई दिया মানে আমাৰ অসমত খাব নাপায়, মানে বাহিৰত গুচি যায় আৰু পুৰা। হেল্ল' গাইজ, তো আপোনালোকে চাই আছে ব্লগটোৰ নাম কি? এই কিবা কিবি অসম আৰু মুঠতে যি নহওক ZGG অসম। আৰু আমি এতিয়া বৰ্তমান আহিছো নাগৰিজুলি টি গাৰ্ডেন। নাগৰিজুলি টি গাৰ্ডেন। আৰু এইখন ইমান মানে বিশাল টি, মানে ইমূৰৰ পৰা সিমূৰ দেখা নাপায়। চাব পাৰে আপোনালোকে। এতিয়া মানে কি বাগানৰ পৰা ওলালো আৰু এতিয়া আমি ক'ত যাওঁ বাৰু দেখাম। এইখন আমাৰ গাড়ী, তালৈকে যাই আছো এতিয়া চববিলাকে। ক'ত যাম মানে এবাৰ আমি আহি পালোঁ মানে গুৰেশ্বৰ। এতিয়া আমি ইয়াতে ভাত খাম হোটেলত। ওটা আমি আহি পালোঁ ন? এতিয়া আমি আহি পালোঁ।
মাইনাৰ কি গাটো বেয়া লাগছে নেকি মাইনা বেয়া লাগছে আৰু দে খাই খাইটো মাৰিছিলো দে ক'বা কি খালি মানে কৈ দেচোন জোৰকে ক বাকী দালি চালি হোৱা নাই ওটা খাওয়া দাওয়া হয়ে গেল না আমি মানে ইয়াতে শেষ কৰি দিম বুলি ভাবিছোঁ নেক্সট আকৌ ভিডিঅ'ত লগ পাম বুলি আশা কৰিছোঁ জয় অসম